অহাৰ পিছত আপোনালোকে যদি গৰমৰ দিনত ঠাণ্ডাৰ অনুভৱ ল'ম বুলি ভাবিছে ইয়ালৈকে আহক, এনজয় কৰক ফুল দিন আৰু গুচি যাওক। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগছত। তো মই এতিয়া আছোঁ মালাঙত, শ্ৰদ্ধাহঁতৰ ঘৰত। তো আমি মানে 4জন মানে যাম, এনেকুৱা ঠাই এডোখৰত যাম মানে একদম পুৰা তাতে গ'লে একদম পুৰা দেহা একদম ঠাণ্ডা পৰি যাব। তো আপোনালোককো দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তো চাইতে মালাঙত আছোঁ, মালাঙৰ পৰা মানে আমি এই ভিতৰেদি যোৱা এখন ৰাস্তা আছে, তো সেইটো ৰাস্তাতে যাম। আপোনালোকে যদি গুৱাহাটী সেইটো চাইডৰ পৰা আহে নহয়, আপোনালোকে সিপিনৰ পৰা আহে লেফ্ট চাইডে হাঁহিমেদি সোমালি হ'ল, সিপিনে যাব লাগে। আৰু ইটো চাইডৰ পৰা আহিলে গোৱালপাৰা অভিমুখৰ পৰা আহিলে ৰাইট চাইডে সোমালে হ'ল। তো এনেকুৱা আৰু চাই থাকিব, আপোনালোকে দেখুৱাই থাকিম ভাল ভাল জেগা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি অলপমান ভাল পায়, নিজৰে ভাইটি বুলি ভাবি আছোঁ আমি। মোৰ লগত ডিপু আছে আৰু আমাৰ এইপিনে শ্ৰদ্ধা আছে। তো এইটোৱে মালাং চক। তো মালাং বজাৰখন ইয়াতে অনা ডিপু ভাই। তো এইখনে মালাং বজাৰ। তো আমি কোনটো চাইডে যাম, ইয়াৰ পৰা কোনটো চাইডে ইপিনেদি যাম। তো ইপিনে আপুনি ইপিনে যাব পাৰে, বহুত ভাল জেগা আছে চাব পাৰে। তো আমি এইটো চাইডে যাই আছোঁ। মঙ্গলবাৰে এইটো হ'ল হাইমচকটো, ইয়াতে মঙ্গলবাৰে বম বজাৰ হয় একদম। যদি চিধা যাব ভাই আৰাডোঙা আমি যাম এইবাৰ লেফ্ট চাইডে। তো এইটো চাইডে যাব লাম্পি। আমি মানে আমাৰ জাগাত এইটো চাইডে যাম। ফাইনেল ডেষ্টিনেশ্যন আমাৰ আমি সাসপেন্স কৰি ৰাখিছিলোঁ। এইটো চাইডে মানে বহুত পিকনিক প্লেচ আছে। এতিয়া আৰম্ভ টাৰ্ণিং। তো শ্বিলঙতকে ভাই আপন আছে দিয়ে ৰাহৰি কৃষ্ণ কৃষ্ণ আপ চাওক এনেকুৱা বুলি ভবা নাছিলো দেই। এই ৰাস্তা চা ৰাস্তা একদম ঠাণ্ডা অনুভৱ হৈছে দেই। হেলিকপ্টাৰ চত মানে এতিয়া স্কুটি লৈ বেছি ভাল নাপায়। তোৰ গিয়াৰ চিয়াৰ চেঞ্জ কৰিব নালাগে। তো পাছত মানে এখন বাইক লৈ আছে স্প্লেণ্ডাৰ আৰু এচটা। তো কিবা গিয়াৰ পৰা চেঞ্জ কৰি দিব অলপ অসুবিধা হয়। মানে আপোনালোকে যদি আহে নহয়, মই ৰিকমেণ্ড কৰোঁ আপোনালোকক স্কুটি লৈ আহিব, অলপমান ভাল নহ'লে হিমালয়ান লৈ আহিব। আৰু বেছিভাগ যদি এভেঞ্জাৰ মানে ভাল বাইক লৈ আনিব, মানে যি বাইক লৈ আনিলে অৱস্থা বেয়া হ'ব কিন্তু আপোনালোকৰ। চাওক আপোনালোকে মা মজা একদম ৱাটাৰফল একদম। ইমান ধুনীয়া ৱাটাৰফল পাইছোঁ। তো মুখখন নুধুলে বেয়া কথা না, মুখখন ধুব লাগিব। আৰু ইমান তলৰ পৰা আহিছোঁ না, একদম পুৰা একেবাৰে ঝুলাই গৈছে। কালি অলপমান চশমা মাৰিব ডিপু ভাই, মানে চশমা মাৰি এতিয়া অলপমান জানে না, সি আগতো একবাৰ আহি পিছে। তো মই মানে একদম কলাৰ ভাই মলা। তো একদম অৱস্থা বেয়া হৈ গৈছে মোৰ। যদি ভাবিছে নহয় অসমৰ ভিতৰত সকলোতকৈ ঠাণ্ডা ঠাইডোখৰত আহিম বুলি, ইমান সহজতে আহিব নোৱাৰে। মানে একদম ইমান মানে আপ আছে নহয়, মানে কল্পনা কৰিব নোৱাৰিব। আৰু ইমান টাৰ্ণিং নহয়, একদম শ্বিলঙতকৈ বেছি টাৰ্ণিং। শ্বিলঙতো ইমান টাৰ্ণিং নাই বোধহয়। তো ইমান সহজ নহয় মানে ইয়াতে আহা। তো আৰু ইমান ওপৰত আমি যিখিনি জেগাত যাম নহয়, ইমান ঠাণ্ডা নহয়, একদম অৱস্থা বেয়া হৈ যাব আপোনাৰ। সেই একডোখৰ মানে এনেকুৱা বঢ়িয়া ঠাই পালো না, একদম কি কবি আৰু ভাই। কেনেকুৱা লাগছে এইখিনি ঠাই? বঢ়িয়া ডিবু ভাই কেনেকুৱা ফিল একদম। তো আপোনালোকক মানে ভাষাৰে বুজাব নোৱাৰে, কি ক'ম আৰু। তো আপোনালোকক দেখুৱাইছোঁ অলপমান, চাওক বেক কেমেৰাৰে।
আশা কৰোঁ আপোনালোকেও মানে ভিডিঅ'টো ভাল পাব এইটো ভিডিঅ' অলপ। তো মানে আজি যিটো বস্তুৰ কাৰণে মানে যিটো কিহৰ কাৰণে আহিছিলোঁ ঠাণ্ডাৰ কাৰণে আহিছিলোঁ সেই বস্তুটো মানে আহিছে লাহে লাহে ফিল হৈছে আৰু অনুভৱ ঠাণ্ডাটো অলপ অলপ ঠাণ্ডা লাগিছে আৰু মানে লাহে লাহে ডাউন হৈছে আৰু আহিছে আৰু লাহে লাহে নিয়ম কৰিছে লাহে লাহে আৰম্ভ হ'ব আৰু তো এইখিনিকে চাব আহিছিলোঁ আৰু এনেকুৱা এটা ফিল ল'বলৈ আহিছিলোঁ আহিছোঁ মানে লাম্পিত চক নাপায় চব ইয়াতে মানে ঠাণ্ডাটো আৰম্ভ হৈ গৈছে আৰু পুৰা ঠাণ্ডা আৰু তো ইয়াতে এটা শিৱ মন্দিৰ আছে তো এতিয়াও আপোনালোকক দেখালোঁ ধুনীয়া দেই ইয়াতে পাহাৰৰ ওপৰত শিৱ মন্দিৰ এটা আছে ইয়াৰ বাকীখিনি চাওক এনেকুৱা মজা ফিলিংছ মানে ইয়াতে আহিলে আপোনালোকে ঘৰত যাব মন নাযাব দেই সকলোৰে তো এনেকুৱা এটা একদম পৰিৱেশ দেখুৱাম আপোনালোক চাওক একদম একদম ক'ৰবাত থকা যেন লাগছে আপোনালোক চাওক বেক কেমেৰাৰে দেখাইছোঁ তো একদম বহুত জেগা দেখা পায় ইয়াৰ পৰা চাওক ইমান ওপৰত আছোঁ নহয় আমি গ্ৰাউণ্ড লেভেলৰ পৰা তো কল্পনা কৰিব নোৱাৰোঁ ইয়াতে আহক মানে আপোনালোকক অলপমান মাইণ্ডটো ফ্ৰেছ কৰি যাওক আপোনালোকো নে কি ভাই তো ভাই কেনেকুৱা লাগছে আজি আহি কচোন ক দীপু ভাইৰ কেনেকুৱা লাগছে একদম জুই মই আজি ইয়াত 3বাৰ হ'ল আহা মোৰ ফাৰ্ষ্ট টাইম বাৰু একো নাই একদম এনেকুৱা ভাল লাগছে না তো কেতিয়াবা কেতিয়াবা আহিব লাগে এনেকুৱা ঠাইত তো বহুত ভাল লাগে মানে নিজকে তো আহাতে মানে এডাল আম গছ পাইছিলোঁ তো ধুনীয়া আম পৰি আছিল সিহঁতে নানিল মানে মই দুটামান পৰি আনিছিলোঁ তো এটা কি ধুনীয়া আম পৰিছে লৈ আনিছোঁ আৰু এটা তো ইয়াতে আহি আম খাই আছোঁ কি ধুনীয়া আৰু আমটো যে ইমান মিঠা না একদম খাই থাকিলে একদম কিবা এৰি দিব মন নাযায় আৰু একদম এনে চাৰিয়া আৰু এনেকুৱা এটা পৰিৱেশত খাই আছোঁ নহয় একদম একেবাৰে তো আহি মানে এনেকুৱা এটা ঠাই আহি পালোঁ মানে ইয়াৰ পৰা মানে সিপিনে চাইডে সেইটো চাইডে মেঘালয় পৰে তো ইয়াতে কিবা কিবি লেখা আছে ডিষ্ট্ৰিক্ট ৱাটাৰ এণ্ড চেনিটেশ্যন কমিটি ৱেষ্ট খাচী হিলছ ডিষ্ট্ৰিক্ট তো ইয়াৰ পৰা সেইটো চাইডে মানে মেঘালয় পৰে আৰু আৰম্ভ হয় তো ইয়াৰ পৰা মানে অসম সীমান্তৰ মানে এইখিনি ইয়াতে বহুত এইবিলাক আদা আছে কোনোবাই আহিলে নেনিব সেইটো মানে মাৰিপিট কৰি যাব পূৰা মাৰিপিটটো খাটাং একদম এনেকৈ মেলি থৈ দিছে ইয়াৰ বহুত মানে কষ্ট কৰি থৈ দিছে ইয়াতে চাফা চুফা কৰি থৈ দিছে তো কিন্তু ইয়াতে সেই চুৰ নকৰিব দেই মনাত লৈ নাযাব সেইটো মানে একদম বেয়া কথা হ'ব তো বহুত কষ্ট কৰি কিবা কৰি থৈ দিছে আৰু মানে তো আহি মানে এনেকুৱা এটা ঠাই আহি পালোঁ মানে ইয়াৰ পৰা মানে সিপিনে চাইডে সেইটো চাইডে মেঘালয় পৰে তো ইয়াতে কিবা কিবি লেখা আছে ডিষ্ট্ৰিক্ট ৱাটাৰ এণ্ড চেনিটেশ্যন কমিটি ৱেষ্ট খাচী হিলছ ডিষ্ট্ৰিক্ট তো ইয়াৰ পৰা সেইটো চাইডে মানে মেঘালয় পৰে আৰু আৰম্ভ হয় তো ইয়াৰ পৰা মানে অসম সীমান্তৰ মানে এইখিনি ইয়াতে বহুত এইবিলাক আদা আছে কোনোবাই আহিলে নেনিব সেইটো মানে মাৰিপিট কৰি যাব পূৰা মাৰিপিটটো খাটাং একদম এনেকৈ মেলি থৈ দিছে ইয়াৰ বহুত মানে কষ্ট কৰি থৈ দিছে ইয়াতে চাফা চুফা কৰি থৈ দিছে তো কিন্তু ইয়াতে সেই চুৰ নকৰিব দেই মনাত লৈ নাযাব সেইটো মানে একদম বেয়া কথা হ'ব তো বহুত কষ্ট কৰি ইয়াৰ পৰা মানে একদম চিধা মেঘালয় পৰে আগত মানে আৰক্ষী আছিল মানে পুলিচ আছিল তো সিহঁতে কৈছে ইয়াৰ পৰা সিপিনে যাব নালাগে তো আমি সিহঁতৰ কথা মানিছোঁ আৰু তো কথাবিলাক নামানিলে বিপদত পৰিলে প্ৰব্লেম হ'ব না তো সেইকাৰণে সেইটো চাইডে নাযাওঁ এইপিনে ৰাস্তাখন কাঁচা আছিল আগত এতিয়া পকা হৈছে তো আমি ইয়াৰ পৰা আৰু ঘূৰি যাম মানে কি ইয়াৰ পৰা আৰু গৰমকৈ যাম বহুত ওপৰত আছোঁ ইমান ওপৰত আছোঁ না একদম এনেকুৱা ঠাণ্ডা বতাহ মাৰিছে না একদম আপোনালোকে আহিলে ক'ব একদম কেনেকুৱা ঠাইত আহিছে আপোনালোকে আহক মানে কেতিয়াবা যদি আৰু এতিয়াতো গৰমৰ ছিজনে পৰিছে না তো আহি কিনে অলপ এই ঠাণ্ডাটো ফিলটো লওক আৰু ঠাণ্ডা দিনটো নায়েই তো ঠাণ্ডাৰ ফিলটো লওক মজা লাগিব কিন্তু একদম আৰম্ভণিতো কৈছিলোঁ আমি 4জন আহিছিলোঁ এসপ্তাহ আছে এসপ্তাহৰ ভাইটি এটা আছে তো আৰু ডিপুটো আছে তো এসপ্তাহ কিবা কবি না হয় এয়া আচলতে অসমৰ ভিতৰতে ঠাণ্ডা গাঁওখন হ'ল এই লাম্পি বকৰ পৰা কিছু দূৰ আহিলে আমি এনেকুৱা এটা জেগাৰ অনুভৱ পাওঁ নহয় মানে কি ক'ম ইয়ালৈকে নাহালৈকে আপোনালোকে সেইখিনি অনুভৱ কেতিয়াও নাপায় ইয়ালৈকে অহাৰ পিছত আপোনালোকে নিজে উপলব্ধি কৰিব যে ক'ত আছে আপোনালোকে আচলতে অসমতে আছে নে ক'ৰবাত বেলেগ ষ্টেটতে আছে সেইবোৰ মানে কম্পেৰিজন নিজে কৰিব পাৰিব ইয়ালৈকে অহাৰ পিছত আপোনালোকে যদি গৰমৰ দিনত ঠাণ্ডাৰ অনুভৱ ল'ম বুলি ভাবিছে ইয়ালৈকে আহক এনজয় কৰক ফুল দিন আৰু গুচি যাওক